নমস্কাৰ বুল জব ইনফলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে শুনিছে যোৱা কেইদিনমান আগত আমাৰ 26,000 ডাইৰেক্ট ৰিক্ৰুটমেণ্টত দুৰ্নীতিৰ এটা অভিযোগ দাঙি ধৰিছে ভিক্টৰ দাস নামৰ এজন ব্যক্তিয়ে। ইয়াৰ ওপৰত প্ৰশাসনৰ প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে। কিন্তু যোৱা 13 তাৰিখৰ লখিমপুৰ মেডিকেল কলেজৰ গ্ৰেড 4 ৰিজাল্ট ঘোষণা কৰাৰ পিছত আমিনুল নামৰ এজন প্ৰাৰ্থীয়ে ফলাফল ঘোষণাত দুৰ্নীতি হোৱা বুলি অভিযোগ দিছে। এই সকলোবোৰ ঘটনাক কেন্দ্ৰ কৰি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা মন্তব্য আগবঢ়াইছে আৰু তেওঁ এই চক্ৰবোৰৰ মেৰুদণ্ড ভাঙিম বুলি কৈছে। এই ভিডিঅ'ৰ ক্লিপটো মই আপোনালোকক দেখুৱাই দিম। তাৰ আগত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিয়ক। অসমত এনেকুৱা চক্ৰ বহুত আছে, এটা এটাকৈ আমি চবৰে মেৰুদণ্ড ভাঙিম। ইমান মানুহক এনেকুৱা কৰি ৰখাটোতো ঠিক কথা নহয়। পুলিচে সোধোতে কয় মই শুনিছোঁ, মোক কৈছে। কোনে কৈছে? মুখেদি নামাতে। মাজতে ক'লে গাড়ী নম্বৰ, সেই গাড়ী নম্বৰটো আকৌ লগত উদ্ধাৰ হ'ল বেলেগ এটা অপৰাধজনিত ঘটনাৰ লগত। এইটো কি তদন্ত কৰিব? হাজাৰবাৰ তদন্ত কৰা হৈছে, বাৰে বাৰে সোধা হৈছে, কয় একো নাজানো, খালি মই শুনিছোঁ। এজন যদি শিক্ষকে কোচিং চেণ্টাৰ অপেনলি চলাই থাকে, সেই মানুহজনক আপুনি কিমান কথা, তাতে কালি গাঁৱৰ মানুহে কৈ আছে দুটা মোবাইল লৈ যায়, ইটো কৰে সিটো কৰে।